हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। কি খবৰ আপোনাক আশা কৰো কোনে ভাল আছে বেয়া চলি আছে আপোনাক যদি ভাল হওক তো গাইস বহুত দিনৰ মূৰত এটা নতুন ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। তো আজি ব্লগটো আহিছোঁ মানে বাৰিষা হৈছে আমাৰ ইয়াত। তো এইফালে চব পানী কিমান হৈ গ'ল, এইফালে মথাউৰি বুৰু বুৰু হৈ আছে, এইফালে পানী কম আছে আৰু এইফালে পানী চব কিমান আছে এইখিনি ডিফাৰেঞ্চ চক এইফালে কিমান আছে এইফালে কিমান আছে। মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণটো হৈছে মানে সময় পোৱা নাছিলোঁ, ক'তো ওলাই যাব পৰা নাছিলোঁ, পৰীক্ষা চৰীক্ষা হৈ আছিলে। তো সেইটো কাৰণে মই দিব পৰা নাছিলোঁ ভিডিঅ'। তো আজি এইটো বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ আপোনাক। তো বহুত মানে পানী বহুত হৈ গ'ল আমাৰ ইয়াত, সেইটো কাৰণে ভিডিঅ' এটা বনাওঁ। তো গাইছ এতিয়া পানী চক কিমান হৈ গ'ল এইখিনি চক, এইটো পাৰে কম পানী আছে আৰু এইটো বেছি পানী আছে এইটো পানী, আৰু এইটো পাৰে কম পানী আছে দেখিছেনে। এইটো চক ডিফাৰেঞ্চটো চক কিমান বেছি। ইয়াত মানে ব্ৰহ্মপুত্ৰ কিনাৰতে আছে, এখন গাঁও এখন আছে, মানে এনে দীঘলকৈ গাঁও এখন আছে। গাঁওখন লগতে লাগি আছে ব্ৰহ্মপুত্ৰ, আৰু সেই ব্ৰহ্মপুত্ৰ পানী ইয়াত পাই গৈছে ইয়াত আহি। আৰু এইফালে মানে মথাউৰিটো আছে নে, মথাউৰিটো আগৰ দি গৈ পানী সোমাইছে বহুত আগত, ইয়াৰ পৰা 3-4 কিলোমিটাৰমানৰ আগত দি পানীটো এনেকৈ গৈ আছে, গৈ পেলাই এনেকৈ সোমাইছে। তো সোমাওঁতে অলপ দেৰি হয় কাৰণে পানী এইফালে চক কিমান হৈ গ'ল। কাইলৈ মানে ইয়াত ইমান পানী হৈ যাব, এই পানীখিনি ইয়াত যাবগৈ। আৰু এইফালে পকা ৰাস্তাত মানুহ আহি আছে, মথাউৰি ভাঙো ভাঙো হৈছে চব কিমান আছে, আৰু বেছি নাই অলপ 3-4 ফুটমান আহিলে মানে মথাউৰিৰ ওপৰেদি পানী পৰিব। আৰু মোৰ লগত আছে এইফালে নাজিম আলি। আমি অলপ চাবলৈ আহিলোঁ মথাউৰিটো, আৰু এইফালে মেটেকাবিলাক উঠাই আনিছে এইফালে চব মেটেকা উঠাই আনিছে। এতিয়া পানীৰ সোঁতটো কমেই, ৰাতিপুৱা কিন্তু বহুত আছিলে সোঁতটো। এইফালে পূৰা জৰাই আছে তাত জুম কৰি দিছে চক, এইফালে পূৰা জৰাই আছে পানী, মানে তাৰপৰা বাগৰি আহিছে এইফালে। এইজনলৈ মন কৰক, এইজন আমাৰ সৌবাক্কা নৈ পাৰৰ পৰা আহিছে এই পাৰলৈ। আৰু মোৰ মাতটো অলপ ফাটি আছে, কাহ হৈ আছে কাৰণে মাতটো ফাটি গ'ল। তেওঁ কি কৰাই আহিছেনে মাৰি আছে পুৰা, ইপাৰৰ পৰা আলিলৈ আহি আছে। এইজন চাই লওক ভালকৈ। তো গাইছ এতিয়া মানে মোবাইলটো বহুত দিন ছুইচ অফ হৈ গ'ল, আৰু মানে দুদিন ছুইচ অফ হৈ থাকিলে মোবাইলটো। আৰু এতিয়া চাৰ্জত দি আনিছোঁহে, মানে মাত চাত চব ফাটি গ'ল দেখিছেনে। আৰু এইফালে পানী শুকালে বুজিছেনে। দুদিনত মানে কি পৰিস্থিতি হ'ল ক'বই নোৱাৰিলোঁ। আমাৰ তাত লাইনটো সম্পূৰ্ণ কাটি দিলে, আৰু দুদিন মানে সংযোগ মোবাইলৰ পৰা সংযোগ হৈ একেবাৰে ছুইচ অফ মোবাইল। আৰু পানী এতিয়া শুকালেও চব পানীবোৰ তললৈ গ'ল, আৰু এইফালে পথাৰ ওলালেও। তো ব্লগটো কেনেকুৱা পালে কমেণ্ট এটা জনাই দিব, আৰু ব্লগটো ইমানতে সামৰিলোঁ, ধন্যবাদ।